ডাঙৰীয়াই নিজে তদাৰক কৰিছিল। তো আৰণাই ইয়াৰ লগতে আমাৰ যি আমাৰ পানীয় বুলি ক'ব লাগিব, এইটো যৌগৰান বুলি কয় আৰু যৌবিদেই, লগতে আমাৰ যি অনলা, তাৰপিছত আমাৰ এই নাৰ্জী, ইয়াত মানে তিতা আৰু মানে যিখিনি আছে গোটেই বিষয়টোৰ ওপৰত GI এপ্লাই কৰা হৈছিল। আৰু GI কৰ্তৃপক্ষই যি এটা স্বীকৃতি প্ৰদান কৰিলে, ইয়াৰ যোগেদি বড়োসকলৰ যি খাদ্য, বড়োসকলৰ যি আৰণাই যি আমাৰ এটা মানে গৌৰৱ আৰু এটা আত্মমৰ্যাদা আৰু এটা পৰিচয়ৰ যি এটা মানে আমি পৰিধান যোনটো কৰোঁ, এতিয়া অকল বড়ো নহয়, সকলো অসমবাসী বা বিভিন্ন জনেও দেশৰ বিভিন্ন প্ৰান্তত এইটো মানে গৈছে। তো এইটো বড়োসকলৰ যি এটা অস্তিত্ব আৰু এইবিধ সামগ্ৰী আৰু এইবিধ সাজপাৰে বড়োসকলৰ যি অৰিজিনেল সেইটো মৰ্যাদা পালে, তাৰ কাৰণে আমি GI কৰ্তৃপক্ষক ধন্যবাদ জনাইছোঁ। যি ধৰণে অসমীয়া ফালিয়ে গামোচাই এটা ৰিকগনিশ্যন পাইছিল আৰু গৌৰৱৰে অসমবাসীয়ে এইটো আদৰি লৈছিল, একেধৰণে আৰণাই আজি ইয়াৰ ৰিকগনিশ্যনটো পালে। বা অনলা যোনটো আমি মানে ৰাইচৰ লগত বনাওঁ, সেইবিধ আজি ৰিকগনিশ্যন পালে। তো এনেকুৱাকৈ আমি এখোজ দুখোজকৈ আগুৱাই গৈছোঁ আৰু আশা কৰোঁ অনাগত দিনত আমি নিজৰ অস্তিত্ব, স্বকীয় যিখিনি আমাৰ সাজপাৰ, স্বকীয় যিখিনি খাদ্যবিধ, সেইটো আমি বজাই ৰাখিব পাৰিম। আৰু এইটো নেশ্যনেল ইণ্টাৰনেশ্যনেল বা আমাৰ ৰাজ্যখনৰ ভিতৰত এইটো এটা কমাৰ্চিয়েল বা সকলোৱে আদৰি লোৱা এটা বিষয়বস্তু হিচাপে এতিয়া বজাৰত মানে আৰু অধিক ৰাইজে বিচাৰিব। ইয়াৰ যোগেদি এটা মানে ব্যৱসায় ভিত্তিটো মানে এটা আৰ্থিকভাৱে এটা মানে আগুৱাই যোৱাৰ এটা ৰাস্তা পাব, মই এইটো বিশ্বাস কৰোঁ। তো মই সকলো কৰ্তৃপক্ষকে ধন্যবাদ জনাইছোঁ। নাই, ইয়াত আমাৰ এটা কমিটি আছিল, সেই কমিটিয়ে উদ্যোক্তাটো লৈছিল আৰু এই কমিটিত বড়ো সাহিত্য সভা, এপচু, হাৰিমু আপাৰ আৰু বিভিন্ন দল সংগঠন একত্ৰিত আছে। আৰু প্ৰধানকৈ BTR চৰকাৰে ইয়াৰ সকলোখিনি যি ভিতৰত আৰু বাহিৰত যিখিনি এৰেঞ্জমেণ্ট বা যিখিনি ব্যৱস্থা, এই GIটো আগুৱাই নিবৰ কাৰণে তেওঁলোকে চৰকাৰীভাৱেও উদ্যোগ লৈছে। তো মই প্ৰমোদ বড়ো ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ আৰু আমাৰ দল সংগঠনৰ নেতৃবৃন্দক মই ধন্যবাদ জনাইছোঁ। GI ৰিকগনিশ্যনৰ যোগেদি পৃথিৱীয়ে এতিয়া আমাক জানিব, বুজিব, অসমত বড়োসকল বসবাস কৰে আৰু অসমত বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰে। আৰু এইবিধ সামগ্ৰী বা সাজপাৰ বা খাদ্যই অসমত ইয়াৰ মানে প্ৰডাক্ট বা প্ৰচলনটো হয়, এইটো বিশ্ববাসীয়ে গম পাব। ধন্যবাদ।